নমস্কাৰ দোস্ত, আজি হল বহাগৰ 1 তাৰিখ আৰু মানুহ বিহু। আজি আমাৰ মন্দিৰবোৰ প্ৰত্যেক মন্দিৰে মানে চাফ চিকুণ কৰে আৰু খুচি কৰা বুলি কিনে কয় আৰু তো এয়া আমি কলপাত কাটি আনছো, এয়া তাৰ বাৰী বুলি কিনে কয় আৰু লগতে আপোনালোকক দেখাই আছো দিনৰ দিনটো কাৰ্যসূচীবোৰ আৰু লগতে ইমান ধুনীয়াকৈ আজি কাৰ্যসূচীবোৰ হ'ব আৰু লগতে আপোনালোকক জনাওঁ মই আজি ডিউৰি মানে আমাৰ গয়া মানে গৃহস্থী বুলি কিনে কয়, গয়া ৰাইজ বা আপোনালোকৰ ফালে বা কি কয় নাজানো, কিন্তু আমি কওঁ গৃহস্থী। আমাৰ গৃহস্থীৰ পৰা 3জনক প্ৰতি বছৰে তিনজনকৈ চিলেক্ট কৰি দিয়ে। মোৰ আগন্তক এটা ভিডিঅ' এনেকুৱা দিছিলোঁ চাগে, এইটো লিংকটো দিম বাৰু ডিছক্ৰিপশ্যনত, এইটো চাই ল'ব। পাছত এয়া হ'ল আমাৰ মন্দিৰটো। এইবাৰ মন্দিৰটো সম্পূৰ্ণভাৱে হৈ গৈছে আমাৰ আৰু বহুতে ধুনীয়াকৈ হেৰি কৰি আছোঁ, পালন কৰি আছোঁ। অলপ পাছতে গয়া ৰাইজেও আহিব, আমাৰ মানে গৃহস্থীৰ মানুহবিলাকো আহিব। তো এয়াই, এতিয়া মই তাৰ বাৰীটো দি আহোঁ। কলপাতবোৰ গোটাই কাটা হৈ গ'ল আৰু আমাৰ কাকাই কাটি আছে কলপাতবোৰ। কাকা, কলপাত মানে এনেকা টুকুৰাবোৰ কেইখন লাগে? 42খান লাগে না? তো এনেকুৱা থাপনাত মানে 42খান কলপাত মানে এনেকা দিব লাগে। তো আপোনালোকে ভাবি চাওক, আৰু এনেকৈ কলপাতৰ বহুত প্ৰয়োজন হয়। আমি কলপাতক বহুত প্ৰাধান্য দিওঁ আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আগে সকলোৱে একেলগে মিলি জুলি কৈ দিওঁ বৰক প্ৰত্যেকবাৰৰ দৰে জয় শ্ৰী গণেশ। বন্ধুসকল, বহাগৰ বতৰ, কাঠল মুচি কোনে কোনে খাব মন যায় মানে এনেকুৱা কাঠল মুচি। কালি মই খালোঁ বাৰু, কাঠল মুচি ঘৰতে বনাইছিল। পাছত এয়া কাঠল মুচি কাৰ কাৰ লোভ লাগছে এনেকুৱা নিচিনা কাঠল মুচি, মানে কিমান লোভ লগা কথা মানে আঞ্জা বনাই খাবৰ কাৰণে। মই ইয়াৰে দুটামান পাৰি কিনে লৈ যাম আজি মানে চুৰ কৰি। কমলাকা, মানে মই মানে চুৰ কৰি কিনেহে শুনাই পেলিব। বন্ধুসকল, এটা ডিক্ৰী এটা ডিকেৰা, মানে এটা ডিকেৰা আৰু এটা ডিক্ৰী চৰে আমাৰ আহি গেল। আমি এয়া আমাৰ মন্দিৰটা। পাছত ইয়াতে আমি আগতে অল দল খেলাইছিলোঁ আৰু অল দল কৰি কিনে এই কাছৰ যে অল দল ইয়াতে খেলাইছিলোঁ আমি। ইয়াৰ পৰা তাত বগাইছিলোঁ, ইয়াতো কোনোবাই উঠি আছিল। পাছত অল দল, কিন্তু আমি যেতিয়া কাছৰ পৰা নুনুমাই খেলাইছিলোঁ ইয়াতে খেলাইছিলোঁ। মানে কাৰ কাৰ মনত পৰিছে এইডাল কাছত অল দল খেলোৱা একবাৰ কওকচোন কওক। আমাৰ গাঁৱৰ হেৰিত মানে গাঁওখনত মানে মনত পৰে না ৰাইজ, মানে ইয়াতে অল দল খেলোৱাটো। মানে এইডাল যে আমাৰ বকুল গছডাল এনেকা কৰি কিনে এই তাতে গৈছিল, কিন্তু ভৱেশ কুশল এনেকা কৰি কিনে ময়ো গৈছিলোঁ, চন্দ্ৰপম জ্যোতিৰ্ময় এনেকা কৰি খেলাইছিলোঁ, কুকুলকা, পাছত এনেকা কৰি গোসাঁইকা, পাছত লগতে কিশোৰ এনেকা কৰি এইডালত মানে বহুত স্মৃতি জড়িত হৈ আছে। এইডাল গাছ মানে এতিয়াও এনেকে যে আছে, বহুত ভাল লাগে মানে গাছডাল, ইমান ধুনীয়া মৰমৰ গাছ। আৰু ইয়াতে ফুলবিলাক যেতিয়া ফুৰি থাকে নহয়, আৰু গোন্ধটো ইমান ধুনীয়া। এয়া বন্ধুসকল, মই আহি গ'লোঁ এতিয়া মানে ঘৰত। পাছত ঘৰৰ কাৰণে কিছুমান বজাৰ কৰিব লগাও আছে। পাছত আলহীও আহিব পাৰে, আজি বিহুতো। তো সেইকাৰণে আৰু গাহৰি মাংস ল'ব যাওঁ। তো বলক গাহৰি মাংস ল'ব যাওঁ, তাৰপাছত তাতে দেখা বাৰু কেনেকুৱা কি হৈ আছে নে কি কয়। এয়া মোৰ বন্ধুতা দেখা পাইছিল না ওদালপাৰা বিহুত। পাছত ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ভাই। থেংক ইউ। কি লৈ পাইছা? মাংস গাহৰি মানে আমাৰ প্ৰিয় আৰু মানে গাহৰি মাংসটো আমাৰ চলি থাকে, যিহেতু আমি ট্ৰাইবেল মানুহ, কি বড়ো মই ৰাভা, কিন্তু আমি একেলগে এখন স্কুলতে বিহু বুলি আমাৰ গাহৰিটা চলে আৰু ধুনীয়াকৈ কাটি আছে। আৰু এইফালে ব্ৰইলাৰ আমাৰ এইয়া হাৰামিটা মাংস লাগিব। মাংস ব্ৰইলাৰ নাখাওঁ নেকি আজি মই গাহৰি খাম। গাহৰি খাবা? আজি মই গাহৰি খাম। গাহৰি আৰু এইটো কিটা ব্ৰইলাৰ। এয়া বন্ধুসকল, আপোনালোকে দেখিলে মই বহু দিনৰ মূৰত মোৰ মালিকৰ গাহৰি দোকানখনত আহি পালোঁ। এয়া মোৰ মালিকে আজি গাহৰি কাটি আছে। মালিক, দাদা আপুনি ভালকে গাহৰি কাটি আছেনে? মানে মোলৈ আপোনাক মনত পৰে নাই? পৰে না? ধুনীয়াকে ইয়াতে গাহৰি কাটিছিলোঁ, ইয়াতে গাহৰি কাটিছিলোঁ। এইজন নতুন কৰ্মচাৰী নেকি? ভাইটি এইফালে চাওঁচোন তোমাৰ মুখখন, এইফালে দেখুৱা এইবাৰ। আৰু এইফালেও আছে এটা। এয়া বন্ধুসকল, আপোনালোকক দেখা পাইছোঁ ধুনীয়াকৈ আমাৰ পূজা হৈ গ'ল। আমাৰ লাঙা বাবা, আমি যাক সেৱা জনাওঁ, আমাৰ ৰাভা পৰম্পৰা লাঙা বাবা।
এয়া চাকি গুচি জ্বলাব এতিয়া গৰম হৈছে না তে এয়া চাকিৰ কাৰণে ধুনীয়াকে তেওঁ প্ৰস্তুত হৈছে আৰু এইফালে গয়া ৰাইজো আহি পালে আৰু এয়া জ্বলালে আৰু এয়া চাকি গুচি ধুনীয়াকে পাণ তামোলেৰে ধুনীয়াকে লাঙা বাবাক বন্তি জ্বলাই আহ্বান জনাইছে তেওঁ আহক আৰু এয়া চাই থাকক এয়া প্ৰতিটো আপোনালোকে শিল যে দেখিছে প্ৰতিটো ভগৱানৰ এটা চৰিত্ৰ ইয়াতে প্ৰত্যেকটো চৰিত্ৰ ইয়াতে মানে নিহিত হৈ থাকে এই শক্তিশালী আৰু আপোনালোকক জনাও লাঙা বাবাৰ উপৰিও আমাৰ ইয়াতে আছে এনেকুৱাকে চবতে ঘাই বনাই থোৱা হৈছে এয়া যে দেখিছে সৰু শিলটো আমি শিলকো পূজা কৰোঁ মানে চাওক আমি শিলকো পূজা কৰোঁ আৰু আপোনালোকে দেখিছে আমি এটা বিশ্বাসী ভগৱানৰ প্ৰতি সকলোৱে আৰু এয়াই আৰু ধুনীয়াকে ধূপ ধূনা বন্তি প্ৰজ্বলন হৈ গ'ল আৰু এনেকুৱাকে কাকা এইফালে আহকচোন কাকা পূজাটো সম্পূৰ্ণভাৱে সমাপন হৈ গ'ল আমাৰ ভাল লাগিছে নে আপোনাৰ ভাল লাগিছে চিঠাৰ কেনেকুৱা অনুভৱ হৈছে মোৰ মতে আৰু ভালেই হৈছে পূজা হেৰি পাতল চলি সম্পূৰ্ণ ক্লিয়াৰে হ'ল মানে খুচি কৰাকৈ নাই খুচি কৰা হ'ল এতিয়া আৰু আমাৰ ইয়াত ঠাকুৰীয়াদেৱ তেওঁ ধুনীয়াকে ৰাইজক শুশ্ৰূষা কৰি আছে আৰু আহিব আৰু দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু আৰু লগতে আমাৰ জোঙাও চলে ইয়াতে আমাৰ যিহেতু আমাৰ লাঙা পূজাত আমাৰ জোঙা নোহোৱাকে জোঙা অবিহনে আমি আধৰুৱা সদায় আমাক জোঙা লাগিবই হয় নে নহয় কাকা কি কয় জোঙা লাগিব নাই আমাক মানে এই পৰম্পৰা আগৰ পাচলি আহা এনেকুৱাই আৰু খুদ কৰাত বা এনেকুৱাকে জোঙাটো লাগিবই আৰু এয়া বেলগাছ আৰু বেলগাছৰ তলতো এনেকুৱাকে বন্তি প্ৰজ্বলন আৰু এনেকুৱাকে এয়া ধুনীয়াকে বাঁহৰ চুঙাত এনেকুৱাকে দি মানে বৰহাও হয় আৰু লগতে এয়াই জোঙা আৰু ইফালে কোৱা তুমি কি মোক কিবা দিব খুজি আছে নেকি দিয়া আৰু কাছামত জোঙা মানে ধুনীয়াকে স্পেচিয়েল কেনেকুৱা হৈছে বোলে এনে ভাল হৈছে না এইটো পুৰা মিঠা না কেনেকুৱা হৈছে এয়া হ'ল আমাৰ কমিটিৰ কোৱা কেনেকুৱা হৈছে তে এয়া অলপমান দিয়াচোন তাৰপিছত মোৰতো এইটো কি কা মিঠাই হৈছে নেকি তাৰপিছত মই খাই পোৱা নাই আৰু খাৱাৰ আগতে আমি কিন্তু এনেকে অলপমান মানে 2 টোপালমান পেলাই দিব আৰু এইটো কিন্তু পৰম্পৰা আৰু ইয়াতকে একো নালাগে আৰু গৰমত কি হৈছে বহুতে মিঠা হৈছে বহুত ভাল হৈছে মানে হয়তো বহুত অলংকাৰেৰে বনাইছে এইটো মানে এনেকুৱাকে মিঠা মত খাব নাপায় যিহেতু কাৰোবাৰ টেঙা হ'ব কাৰোবাৰ কেঁহা হ'ব কিন্তু এনেকুৱা নিচিনাকে হ'ব নোৱাৰে যিয়ে বনাইছে মানে এটা দায়িত্ব দিয়া হয়তো তো যিয়ে বনাইছে বহুত মিঠা লাগিছে বহুতকে মিঠা লাগে বাৰু কিন্তু মোৰ কাৰণেতো বহুত পাৰফেক্টে লাগিছে আৰু কাৰো কাৰণে বেয়া লগব পাৰে মোৰ কাৰণে কিন্তু ভাল লাগছে কৃষ্ণ কৃষ্ণ খেলাব নাপায় জোঙা কেইটাও নেহেলাই কেইটাও পানী প্ৰীতম ভাই এইটো ধুনীয়াকে দাঙি লৈ আহিল আমাৰ প্ৰীতম ভাইয়ে আৰু এয়া চাওক এয়া আমাৰ জোঙা আৰু পূজাৰ পৰা লৈ কিনে আহিল আৰু আমাৰ সকলো হৈ গ'ল এতিয়া আমি যাওঁ বলক ধুনীয়াকে আজি দিনটোৰ কাৰ্যসূচী আজি কেনেকুৱা হ'ল আমাৰ খুচি কৰা ভাল হৈছে না আৰু এয়া জোঙা ধুনীয়াকে
দেখিছে নাই এইটো তই ডিউৰি পাব তিনজন তিনজন ডিউৰি আমি তিনজন ডিউৰি ধুনীয়াকে আমি ইফালে লৈ কিনে যাওঁ জঙাটো এইটো 2.5 কিলো জঙা 2.5 কিলো 2.5 কিলো জঙা না 2.5 কিলো জঙা কেনেকুৱা খাই তোমাক খাই কিনে কেনেকুৱা লাগিছে মজা হা এইটো 2.5 কিলো জঙা আৰু মিঠা হ'ব আৰু ইয়াতে আমাৰ পূজাৰ সামগ্ৰীবোৰ ৰখা হৈছে এইবিলাক ডিউৰিয়ে ভাগ বতৰা কৰিব এতিয়া চব বিলাক প্ৰসাদৰ পৰা আদি কৰি প্ৰত্যেকটো হেৰিয়ে মানে বস্তুৱে আৰু ইয়াতে দেখুৱাম আপোনালোকক কি কি আছে এয়া হ'ল থাপনাত দিয়া এয়া হ'ল কাকা এইটো কি কি চেঠা এইটো পূজা কৰাই বাৰু তাৰপাছত কি কি মানে মানে পুৰা দিয়া মাংস এয়া আৰু লগতে এনেকুৱাকে মানে তিহ আৰু লগতে বুট মুগ এয়া ভোগ বুলি কিনে কোৱা হয় এয়া পূজাৰ ভোগ নে আৰু এয়া হ'ল চাউলৰ গুৰি আৰু এয়া হ'ল প্ৰসাদ বুট মাহ সেনেকে আৰু